এইবাৰ বিধানসভাত কেনেকুৱা নেতা পঠাইছে কাগজ নহলে ভাষণ দিব নোৱাৰে কেইজনমানেতো আখৰ বনান কৰিয়ে পঢ়ি আছে আসিফ নাজাৰ শিলাদিত্য দেৱ তানজিল হুছেইন বিজয় গুপ্তাই কি কৰিলে সদনত সমালোচনা চাই গৈছে মাননীয় অধ্যক্ষ ডাঙৰীয়া চাই গৈ আছে গৈ আছে মাননীয় অধ্যক্ষ ডাঙৰীয়া এইটো বন্ধ কৰিব লাগে এতিয়া অখিল দাস চুপ চাপ একদম মই মাথাটো তল কৰি কৈছো বুলি চাই কোৱা হল নেকি এই অখিল ডাঙৰীয়া একেবাৰে চাই থাকিব নোৱাৰে নহয় স্যাৰ কৈ দিয়ক চাই কেলে কাই থাকিব দিছে মই এতিয়া আপোনাক কৈছো আপুনি ডিস্টার্ব কৰিছে অখিল গগৈ ডাঙৰীয়া ডিস্টার্ব কৰিছে আপুনি অখিল গগৈ ডাঙৰীয়া ডিস্টার্ব কৰিছে আপুনি অখিল গগৈ ডাঙৰীয়া আপুনি ইমান চকু ডাঙৰ হৈ গল নেকি আপোনাৰ না আপুনি মোৰ পিনে চাই তাৰ পৰা গোটেই দেখা পায় আপুনি মোৰ পিনে চাই প্লিজ মই মাথাটো তল কৰি কৈছো বুলি চাই কোৱা হল নেকি এই অখিল ডাঙৰীয়া মহোদয়া প্ৰস্তাৱৰ ওপৰত আজি মই এই সদনত মহিলা সশক্তিকৰণ ক্ষেত্ৰত কৰা এক ঐতিহাসিক আৰু যুগান্তকাৰী পদক্ষেপ নাৰী শক্তি বন্ধন অধিনিয়মত সমান অংশীদাৰ হিচাপে প্ৰতিষ্ঠিত হ'ব এই বিলখন আনিছে যে মই ভাবোঁ যে এইটো সময়ত আমি বিলৰ কথা আলোচনা নকৰি আমি যদি এতিয়া যোনটো প্ৰাইচ হাইক হৈ আছে প্ৰাইচ হাইকত আমাৰ যেনেকৈ ডিজেল পেট্ৰলৰ দাম বাঢ়ি আছে আমাৰ পাকঘৰত ব্যৱহাৰ হোৱা আমাৰ যোনখিনি দাম বাঢ়ি আছে আৰু আমাৰ যেনেকৈ আমাৰ অসমৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো সঁচা যে ভাষণেৰে কাম নচলে ভাষণেৰে কাম চলা হ'লে দেশত ইমান মূল্যবৃদ্ধি নেতা হিচাপে নিজক উপস্থাপনতো কৰিব লাগিব আনহাতে কথাত পাৰ্গত নহ'লে চৰকাৰ পক্ষৰ সন্মুখত তিষ্ঠিব পাৰিবনে বিধানসভাত প্ৰথম দিনটোতে যি হ'ল লোকসভাত ৰমেশ বিদুৰীয়ে সূচনা কৰা পৰিস্থিতি ভৱিষ্যতে অসমৰ সদনত নহওক অপজিশ্যন দুৰ্বল হবেই জানে সেয়ে সদনৰ মৰ্যাদা ৰক্ষাৰ দায়িত্বটো এইবাৰ বিৰোধীতকৈ আগন্তুক দিনত সেইকাৰণে অধ্যক্ষজনো নিজৰ ভূমিকা পালনত যথেষ্ট কঠোৰ হোৱাৰ প্ৰয়োজন আছে